হেল্ল' এভৰিৱান, সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটো যেন সকলোৱে ভালে কুশলে পাৰ কৰিব পাৰে সেয়াই কামনা কৰিছোঁ। আৰু এতিয়া আমি আছোঁ ফেৰীত। আমি আজি জানুৱাৰীৰ প্ৰথম দিনাই ভাবিলোঁ মন্দিৰতে যাওঁ। তো আমি আহি আছোঁ এতিয়া উমানন্দ মন্দিৰলৈ। আৰু এয়া দেখিছেই নহয় ফেৰীৰ পৰা কি ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখাইছোঁ। এয়া ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ পুৰা আমি। আৰু সকলোৱে জানেই উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আৰু ইয়াক সকলোতকৈ সৰু নদীদ্বীপ বুলি কোৱা হয় আৰু পিকক আইলেণ্ড নামেৰেও জনা যায়। সেই যে সৰু দ্বীপটো দেখিছে সেই তাতেই আছে উমানন্দ মন্দিৰ আৰু বহুতেই বেছি ধুনীয়া লাগিছে সঁচাকৈ। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ উমানন্দ মন্দিৰ। আৰু কোনে কোনে আহি পাইছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া দেখিছেই নহয় আজি জানুৱাৰীৰ প্ৰথম দিন আৰু এইটো হৈছে শিৱ মন্দিৰ, সেইকাৰণে আজি মানুহৰ পূৰা ভিৰ লাগি গৈছে। ভিডিঅ'বোৰ ইমান বেছি ভালকৈ কৰিব পৰা হোৱা নাই, হ'লেও যিমানখিনি পাৰোঁ কৰিছোঁ আৰু এয়া দেখিছেই নহয় পানীৰ ঢৌ বহুত বেছিয়ে ধুনীয়া লাগিছে সঁচাকৈ পৰিৱেশটো। আৰু সিফালৰ পৰা এয়া এখন নাও আহি আছে। আৰু এইটো হৈছে টাইনি লাইট হাউচ। মই গুগলত চাৰ্চ কৰি চাইছিলোঁ, এইটো লাইট হাউচেই হয়, টাইনি লাইট হাউচ বুলি আছে। লাইট হাউচটো বহুত বেছি ধুনীয়া লাগিছে। আৰু এয়া হৈছে ৰ'পৱে টাৰ্মিনেল, নৰ্থ গুৱাহাটীলৈকে আছে। আৰু এইখন নতুনকৈ ব্ৰিজ বনাই আছে ব্ৰহ্মপুত্ৰৰ মাজত। তো এইটো ৰ'পৱে, পাৰিলে ভিডিঅ' কৰিম বাৰু ওচৰৰ পৰা যদি পাৰোঁ। আৰু এয়া নাৱত অহা মানুহবিলাকে নচা দেখি এফালৰ পৰাও বাই বাই দিছে, নাচিছে, হেপ্পী নিউ ইয়েৰ কৈছে। সঁচাকৈ বহুতেই বেছি ভাল লাগিছে আজি। তো লাহে লাহে আহি পেলাই এতিয়া আমি পায়ে গ'লোঁ। ইয়াতে ফেৰীখন ৰখাইছে। সিফালে যে এখন দূৰত ফেৰী দেখিছে সেইখনত মানুহ উঠাই আছে, তো সেইকাৰণে আমাক ইয়াতে অলপ ৰখাইছে। তো এয়া এতিয়া আমি আহি পাই গ'লোঁ আৰু এয়া এজন এজনকৈ মানুহ গৈ আছে। আৰু আমি এতিয়া ফেৰীৰ পৰাই ভিডিঅ' কৰি আছোঁ। এই যে গেটখন দেখিছে বগা, সেইফালেদিয়ে সোমাই যাব লাগিব। তো এইখিনি জেগা ভস্মাচল নামেৰেও জনা যায়। কালিকা পুৰাণত থকা মতে সতীয়ে দেহ ত্যাগ কৰাৰ পিছত শিৱই ইয়াতে আহি ধ্যানত মগ্ন হৈ আছিলে। তেতিয়া তেওঁক কামদেৱে আহি ধ্যানত বাধা জন্মাইছিলে। তো তেতিয়া শিৱই খং উঠি পেলাই কামদেৱক জ্বলাই ভস্ম কৰি দিছিলে। তো তেতিয়াৰ পৰাই সেই জেগাখিনিৰ নাম ভস্মাচল বুলিও জনা যায়। তো এয়া আমি এতিয়া লাহে লাহে নামিছোঁ, দুখনমান ফটো উঠি ল'লোঁ। তাৰপিছতে এয়া আহি পেলাই গেটৰ ওচৰ পাইছোঁহি আৰু ইফালে ৰ'দ আৰু মানুহৰ ঠেলা হেঁচা কি ক'ম আৰু। এতিয়া লাহে লাহে ভিতৰত সোমাওঁ আৰু 2 ঘণ্টা ৰখি ৰখি আহি এয়া ভিতৰত সোমাইছোঁহি আৰু যেনে তেনে। তো বেছি সময় ভিডিঅ' নকৰোঁ আৰু ভিতৰত চাগে সোমাব নোৱাৰিমেই, যিহে মানুহৰ ভিৰ লাগি আছে। এফালেও এটা সৰু মন্দিৰ আছে আৰু এইটো হৈছে মেইন মন্দিৰটো। এয়া মানুহে পূৰা লাইন ধৰি আছে। ভিতৰত চাগে সোমাব পৰা নহ'বই। আমি কাষতে থকা এইটো শিৱ মন্দিৰ, তাতেই আমি সেৱা কৰি যাম বুলি ভাবিছোঁ, কাৰণ আকৌ ফেৰীত ঘূৰি যোৱাৰ কথাও আছে। তো সেইকাৰণে বহুত বেছি দেৰিলৈও নাথাকোঁ। তো এয়া আমি এতিয়া চাকি লগাম ইয়াতে। বাহিৰতে আমি সেৱা কৰি পেলাই ওলাই যাওঁ বুলিয়ে ভাবিলোঁ। তো এইফালে ছাইডত অলপমান গ'লোঁ আৰু এয়া ৰ'পৱে ওচৰৰ পৰাই দেখা পালোঁ পূৰা। তো ভিডিঅ'টো দিলোঁ আপোনালোককো, কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। আজিলৈ আহিলোঁ, বাই বাই।